Hello friends, দুইজনী ছোৱালীৰে সৈতে আমি তিনিওজনী ভনী দেউতা শ্ৰাদ্ধ যেহেতু সমহীয়া শ্ৰাদ্ধ আহিছে আৰু শ্ৰাদ্ধৰ কাৰণে বজাৰ অকণমান ফল আদিবোৰ কিনি বজাৰলৈ গৈছোঁ। শুন তুমি ক'ত গৈ আছা? কি কৰিবা? লওঁ আহা 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 মিউ 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 মিউ। আৰু আজি যিহেতু বিষ্ণু পূজা পাঠ কৰিম আমি গা পা ধুই আজৰি হৈ ল'লোঁ। এয়া দেউতাক আসনত বহুৱাই লৈছোঁ পূজা পাঠ কৰাৰ কাৰণে। প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। ব্ৰাহ্মণ আহিছে। আপোনালোকৰ ব্ৰাহ্মণ মানুহৰ মাহে মাহে কৰে এইটো? এইটো আমাৰ মাহে মাহে। আৰু এইটো হেৰিটো কৰিব পাৰি, আকৌ এইটো চোৱাৰ কাজ নহয়। তুলসীটো চোৱা নাই? তুলসীত চোৱা নাই। ফুল তুলসীত চোৱা নাই। ফুল তুলসী এৱা গাখীৰ দুবৰি মন্ত্ৰ কিতাপ এইবিলাকত চোৱা নাই। কিতাপৰ দায়িত্ব স্কুলত গ'লো কিতাপৰ আনাটো নাইবিলাক নৈবিদ্য আভি জলাভি পুজিতে তৎসম্প্ৰদানী ওম বিষ্ণৱে নমঃ অতন্তে আচমনিং নমঃ ওম স্নানিং নমঃ ওম এতৰ্থং এতে গন্ধামনিং এতে গন্ধাবসে চৰমেন ধূপদীপ নৈবিদ্য আভি জলাভি পুজিতে তৎসম্প্ৰদানী ওম বিষ্ণৱে নমঃ ওম জপ ময়া। পূজা ভাগত ডিম্পিয়ে বহিছিল কাৰণ তাই দেউতাক মুখাগ্নিও কৰিছিল। বৰ্ষামি ওম এতে অৰ্চায় এতানি গন্ধাপুষ্প সম্পূৰ্ণ নম বিষ্ণু নম তৎসৎ নম সিদ্ধি নম মধ্য শ্ৰী সূৰ্য গত্যা ভাস কৰে জেঠ মাখে ব্ৰেক ৰাখি স্থিতে। সুন্দৰকৈ লৈছে হা। এনেদৰে আমি অতি অনুষ্টুপীয়াকৈ দেউতাৰ সমহীয়া শ্ৰাদ্ধ ভাগ সমাপন কৰিছিলোঁ। এটা মাত্ৰ আশা, দেউতাৰ য'তেই নাথাকক কিয় পৰমাত্মাৰ ওচৰত যাতে তেওঁ আনন্দেৰেই থাকক, তেওঁ পৰমাত্মাৰ লগত বিলীন হৈ থাকক। Tell me your name. My name. Look down. Look left. Look right. Very Sugar no papa. Daily life no papa. open. এদিন দুদিনকৈ এনেকৈয়ে প্ৰাপ্তিয়ে স্কুলত যোৱা আৰম্ভ কৰিছে। কেতিয়াবা যায়, কেতিয়াবা নাযায়, কেতিয়াবা আকৌ ঠিকছে কান্দে। এয়াই হ'ল তাইৰ লাইফ। কিন্তু ইউনিফৰ্মযোৰ পোৱাৰ পৰা তাই কিন্তু স্কুলত যাওঁতে আকৌ কান্দিবলৈ বাদ দিছে। তাইৰ মনত এটা আগ্ৰহ আহিছে। যি নহওক নাৰ্চাৰী স্কুলত যাওকচোন, অকণমান অভ্যাসে কৰক স্কুললৈ যোৱাটো। কি পঢ়ে কি নপঢ়ে পিছৰ কথা। এদিন তাইক মই স্কুলৰ পৰা আহোঁতে একেবাৰে কাণখনো মেডিকেলত ফুটুৱাই লৈ আহিলোঁ। এয়া চাওক কেনেকৈ কান্দিছে তাই। ইমান বেয়া লাগে চোৱা, কান্দিলে কিমান বেয়া লাগে চোৱা। মানুহ কান্দে এনেকে কান্দে। Jetima থাকোঁতে তোহাৰ মোবাইলত মই ভাল ছোৱালী দেই, বহুত ভাল ছোৱালী দেই। বাবা মনি ভাই ভণ্টিও আছে, তাই ঢেৰ বস্তু আছে। দেখিছা এইখন মেডিকেল দেখিছা, এয়া কাণ ফুটাইছে, এয়া প্ৰাপ্তি কাণ ফুটাইছে। কাণ ফুটাই প্ৰাপ্তি ঘৰলৈ আহিল যেতিয়া অকণমানতো আনন্দ দিবই লাগিব। গতিকে তাইক ওচৰৰে বৰমাহঁতৰ ঘৰত গৈ এয়া ৰছীৰে টনা জোলনাত জুলিবলৈ দিলোঁ।
ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব